হাই ফ্ৰেণ্ডছ, মই দীপজ্যোতি আপোনালোকলৈ মোৰ এটা নতুন ব্লগ লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ব্লগটো মই লৈ যাব বিচাৰিছোঁ। মই আচলতে দেখাব খুজিছোঁ, কালি আমাৰ ঘৰত নাম পাতিলোঁ। আচলতে আমাৰ নিয়মতে নামত কেনেকৈ কি কৰা হয় তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মোৰ দীপজ্যোতি ৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। আহকচোন আমি কেনেকৈ নাম পাতিলোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। আচলতে ভকত আহিব হৈছে, সেইকাৰণে মই বহি আছোঁ। ভকত আহিব এতিয়া। এইজনী আমাৰ পঞ্চী স্কুললৈ যাবলৈ ওলাইছে। হাই হাই গাইজ। কি আছে আজি পৰীক্ষা? কি আছে? পৰিৱেশ। ভকত আহিল, এতিয়া কিছু নিয়ম নীতিৰ মাজেৰে আগবাঢ়িবলৈ লৈছে। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আচলতে ৰাতিপুৱা এটা কীৰ্তনেৰে সংস্কাৰ কৰিব আমাক। আচলতে আমাৰ বাপজনাই সেৱা নিবেদন কৰিছে। ইয়াৰ পাছতে আপোনাৰ এতিয়া আমাৰ কীৰ্তন পাঠ হ'ব সংস্কাৰ কৰাৰ কাৰণে। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম। আপোনালোকক অকণমান কীৰ্তন পাঠ শুনাবলৈ চেষ্টা কৰিম। আহকচোন শুনো অলপ। যাহাৰ আছে মহাপুণ্য ৰাখি অশিষি কদাচিত মনুষ্য হৈও ভাৰত বৰিছে আখি। দেৱৰ দুৰ্লভ ইহেন জন্মক ব্যৰ্থ কৰা কোন কামে ইহঁতে থাকিয়া হৰি কস্মৰীয়া মুখ্য সাধা হৰি নামে। একুটিয়ে কৰা জয় সমেদ যজ্ঞ আন নোহে হৰি হেন হৰি নাম নলৈ হেলাত মৰে আত্মঘাত হেন বেদবানে তথ্য হেন জানি আসনতে সুখে থাকি ঐ আপোনাকো তাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা হেন বেদবাণী তথ্য হেন জানি ঐ আসনতে সুখে থাকি ঐ আপোনাকো তাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ডাকি। ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত হৰি ৰাম। অপৰাধ বিনাশন তদুনাম নাৰায়ণ জানি নাম কাৰণে আমাক নাইকিয়া কৃষ্ণ হৰি হৰি